নমস্কাৰ, আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জ্ঞাত হৈছে যে অসম চৰকাৰৰ ফালৰ পৰা পুনৰ 22,000তকৈও অধিক গ্ৰেড 3 গ্ৰেড 4 পদ মুকলি কৰা হ'ব। গতিকে এই পদসমূহৰ কাৰণে অনলাইন এপ্লাই কেতিয়াৰ পৰা লোৱা হ'ব, অৰ্থাৎ অফিচিয়েল এডভাৰটাইজমেণ্ট কেতিয়া প্ৰকাশ কৰা হ'ব। লগতে সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে এই আটাইসমূহ পদৰ পৰীক্ষা একেলগে কমন এক্সামৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব নেকি। যেনেদৰে আপোনালোকৰ 26,000 ৰিকুৱাৰমেণ্টত SLRCয়ে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কমন এক্সামৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰিছিল। গতিকে এনেদৰে পৰীক্ষা SLRCয়ে অনুষ্ঠিত কৰিব নে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা অনুষ্ঠিত কৰিব, সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আটাইকেইটা কুৱেশ্যনৰ এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আমি সকলোৱে জানো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে বাৰে বাৰে কৈ আছে পুনৰ 22,000তকৈও অধিক পদ আহিব আৰু এই পদসমূহ জুলাই মাহত মুকলি কৰি দিয়া হ'ব। মানে জুলাই মাহত আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আহিব বুলি কৈছে। গতিকে আপোনালোকৰ জুলাই মাহ পৰিবলৈ মাজত মাত্ৰ 2-3টা দিন আছে যদিও আপোনালোকৰ এই পদসমূহৰ কাৰণে অনলাইন এপ্লাই জুলাইৰ মাজভাগৰ পৰা হোৱাৰ যথেষ্টখিনি চান্স আছে। অৰ্থাৎ জুলাইৰ 15 তাৰিখৰ পিছত আমি অনলাইন এপ্লাই ডেট আশা কৰিব পাৰোঁ বা অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকৰ জুলাইৰ মাজভাগৰ পৰা হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। জুলাইৰ 15 তাৰিখৰ পিছত আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ হ'ব পাৰে। লগতে এতিয়া কথা হ'ল যে সকলো বিভাগৰ পৰীক্ষা SLRCয়ে অনুষ্ঠিত কৰিব নেকি। ইয়াত বিশেষকৈ আপোনালোকৰ এই 22,000 পদৰ ভিতৰত APDCL, এগ্ৰিকালচাৰ আৰু শিক্ষকত যথেষ্টখিনি পদ থাকিব। গতিকে আপোনালোকৰ যিসমূহ APDCLত পদ খালী হ'ব, সেই APDCLৰ পৰীক্ষাসমূহ কিন্তু APSCয়ে কণ্ডাক্ট কৰিব। এইটো আপোনালোকৰ 2022 চনতে ঘোষণা কৰা হৈছে। APSCৰ যিসমূহ পোষ্ট থাকিব সেই পোষ্টসমূহ APDCLৰ যিসমূহ পোষ্ট থাকিব সেই পোষ্টসমূহ APSCয়ে কণ্ডাক্ট কৰিব। গতিকে APDCLৰ পৰীক্ষা APSCয়ে পাতিব। লগতে এগ্ৰিকালচাৰৰ পৰীক্ষা ডিপাৰ্টমেণ্টে অনুষ্ঠিত কৰাৰ যথেষ্টখিনি সম্ভাৱনা আছে। লগতে আপোনালোকৰ যিসমূহ টেট পৰীক্ষা হয় সেইসমূহত সেৱাই কণ্ডাক্ট কৰে, ইতিমধ্যে আমি গম পাই আহিছোঁ। আনহাতে আপোনালোকৰ যিখিনি কম পৰিমাণৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বিভিন্ন ডিপাৰ্টমেণ্টত পোষ্টসমূহ থাকিব, সেই পোষ্টসমূহ SLRCয়ে কিন্তু কণ্ডাক্ট কৰিব পাৰে। কিন্তু আপোনালোকৰ APDCLৰ পৰীক্ষা APSCয়ে কণ্ডাক্ট কৰিব, এগ্ৰিকালচাৰৰ নিজে ডিপাৰ্টমেণ্টে অনুষ্ঠিত কৰিব, টেটৰ সেৱাই পৰীক্ষা অনুষ্ঠিত কৰিব। লগতে যিসমূহ কম পৰিমাণৰ গ্ৰেড 3 গ্ৰেড 4ৰ উভয় পক্ষত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত পোষ্ট থাকিব, সেই পোষ্টসমূহৰ কমন এক্সাম হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ অতি শীঘ্ৰে অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হ'ব, আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।